মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে যি বাছনি পৰীক্ষা পতা হয় তাৰ বিষয়ে দুটামান কথা পাতিম। আৰু এই ভিডিঅ'টোত এই বাছনি পৰীক্ষাৰ পেটাৰ্ণ কেনেকুৱা, অৰ্থাৎ কেনেধৰণৰ প্ৰশ্ন সোধা হয়, কিমান নম্বৰ থাকে, এইবোৰ বিষয়ে আলোচনা কৰিম। এই পৰীক্ষাটো মুঠ ৮০টা প্ৰশ্নত ১০০ নম্বৰ থাকে। ইয়াৰ তিনিটা ভাগ থাকে, এটা হৈছে মানসিক যোগ্যতা, আনটো হৈছে গণিত আৰু এটা হৈছে ভাষা। মানসিক যোগ্যতাৰ বাবে ৪০টা প্ৰশ্ন থাকে, য'ত ৫০ নম্বৰ, আৰু গণিতৰ ২০টা প্ৰশ্ন ২৫ নম্বৰ, আৰু ভাষাৰ ২০টা প্ৰশ্ন ২৫ নম্বৰ থাকে। আৰু এই আটাইবোৰ প্ৰশ্ন অবজেক্টিভ টাইপ হয়, অৰ্থাৎ চাৰিটা অপশ্যন দিয়া থাকে। ইয়াৰ যিটো শুদ্ধ অপশ্যন হয়, নিৰ্দেশনা মতে যিটো শুদ্ধ অপশ্যন হয়, সেই অপশ্যনটো তোমালোকে বাছি লৈ এনেধৰণৰ এখন OMR শ্বীটত শুদ্ধ অপশ্যনটোত কলা কৰি দিব লাগে। তোমালোকে এই OMR শ্বীটখনত দেখিছা, মুঠ ৮০টা প্ৰশ্নৰ বাবে ১ৰ পৰা ৮০লৈকে সংখ্যাবোৰ দিয়া আছে, আৰু তাৰ এগেইনষ্টত, প্ৰতিটোৰ এগেইনষ্টত কি আছে, চাৰিটা অপশ্যন আছে, ABCD। অৰ্থাৎ যদি ১ নম্বৰ প্ৰশ্নটো এটো শুদ্ধ হয়, তেতিয়াহ'লে এটোত কলা কৰিব লাগিব, যিদৰে ইয়াত এটো তুমি কলা কৰি থকা দেখিছা, কৰি থৈ দিয়া দেখিছা। তোমালোকৰ সুবিধাৰ্থে মই এটা প্ৰশ্ন দেখুৱাইছো ইয়াত, মানসিক যোগ্যতাৰ পৰীক্ষা। নিৰ্দেশনাত দিয়া আছে যে প্ৰশ্ন সংখ্যা ১ৰ পৰা ৪লৈ প্ৰত্যেক প্ৰশ্নত ৪টাকৈ চিত্ৰ ABCD দিয়া আছে। এই ৪টা চিত্ৰৰ ভিতৰত ৩টাৰ মাজত সমানতা আছে। এটা চিত্ৰ বাকীকেইটাতকৈ ভিন্ন। অন্যতকৈ ভিন্ন চিত্ৰটো বিচাৰি উলিওৱা। শুদ্ধটো দিবলৈ OMR উত্তৰ পত্ৰত প্ৰশ্ন সংখ্যাৰ লগত থকা বৃত্তটো কলা কৰা। অৰ্থাৎ ইয়াৰ ৪টা চিত্ৰৰ ভিতৰত ৩টা চিত্ৰৰ মাজত মিল আছে আৰু এটা অমিল হয়, আৰু সেই যিটো অমিল হয় সেইটো তোমাৰ উত্তৰ হ'ব। বুজি পাইছানে? এতিয়া ধৰি ললো মই বিটোৱে শুদ্ধ উত্তৰ, তেতিয়াহ'লে আমি কি, এই যে OMR শ্বীটত দেখিছিলো ABCD, তেতিয়াহ'লে বিৰ ঘৰটোত আমি কলা কৰিব লাগিব, ছেদ কৰিব লাগিব। গতিকে আহাচোন এই প্ৰশ্নটো আমি চাওঁ। ABCD আটাইকেইটা চিত্ৰ কি হৈছে, এটা বৰ্গৰ ভিতৰত আকৌ এটা বৃত্ত আছে। বৃত্তৰ ভিতৰত দেখিছেনে এডাল কাঁড় আছে। প্ৰথমৰ বৃত্তটোত চোৱা, মানে প্ৰথমৰ চিত্ৰটোত চোৱা, কাঁড়ডাল বৃত্তটোৰ পৰা বাহিৰলৈ গৈছে, হয়নে? দ্বিতীয় বৃত্তটো কাঁড়ডাল বৃত্তটোৰ পৰা বাহিৰলৈ গৈছে। তৃতীয় চিত্ৰটো চোৱা, কাঁড়ডাল বৃত্তটোৰ পৰা বাহিৰলৈ ওলাই গৈছে। কিন্তু চতুৰ্থটোত চোৱা, ডি অপশ্যনটোত কাঁড়ডাল বৃত্তটোৰ ভিতৰলৈ সোমাই গৈছে। গতিকে ABCD মাজত মিল আছে, ডিটো হৈছে অমিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি, ডি। গতিকে আমি OMR শ্বীটৰ ডিত আমি কি কৰিব লাগিব, ছেদ কৰি দিব লাগিব। তাৰপিছতে গণিতৰ এটা প্ৰশ্ন তোমালোকক আগবঢ়াইছো। নিৰ্দেশনাত দিয়া আছে চোৱা, প্ৰত্যেক প্ৰশ্নৰ বাবে 4টা ABCD কৈ সম্ভাৱ্য উত্তৰ দিয়া আছে। ইয়াৰে কেৱল এটাহে শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু OMR উত্তৰ বহীৰ প্ৰশ্নৰ সৈতে থকা সংখ্যাৰ কাষৰ বৃত্তটো কলা কৰা। তলৰ ৰাশিৰ নিকটতম ফলাফল পূৰ্ণ সংখ্যাত হ'ল। ইয়াৰ যিটো শুদ্ধ উত্তৰ হয়, সেই শুদ্ধ উত্তৰটো যদি A হয়, ইয়াত তোমালোকে কলা কৰিব লাগিব, B হলে বিত, C হলে চিত, আৰু D হলে ডিত কৰিব লাগিব। এনেধৰণৰ প্ৰশ্ন সোধা হয়। তাৰপিছত ইয়াতে আৰু এটা দিছো, এইটো হৈছে ভাষাৰ। চোৱাচোন, ভাষাৰ এটা পেৰেগ্ৰাফ দিয়া আছে। প্ৰথমতে পেৰেগ্ৰাফটো পঢ়িবলৈ চেষ্টা কৰা, মই পঢ়ি দিছো। প্ৰতি বছৰে কোটি টকা আৰু অসংখ্য জীৱনৰ হানিৰ বাবে অগ্নিক দোষাৰোপ কৰা হয়। অগ্নি নিৰ্বাপক বাহিনী আঘাত আৰু হানিৰ পৰা মানুহ আৰু তেওঁলোকৰ সম্পত্তি ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায়ক হয়। তেওঁলোকে যেতিয়াই কোনো খবৰ পায়
প্ৰত্যেকবাৰেই তেওঁলোকে নিজৰ জীৱনটো হাতৰ মুঠিত লৈ প্ৰস্তুত হৈ পৰে। যেতিয়া তেওঁলোক কামত থাকে, অগ্নি নিৰ্বাপক বাহিনী যিকোনো বিপদ সংঘটিত হোৱাৰ কেইমিনিটমানৰ ভিতৰতে প্ৰস্তুত হ'ব লাগে। প্ৰত্যেক অগ্নিকাণ্ডৰ স্থানত এগৰাকী জ্যেষ্ঠ বিষয়াই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ঘটনাস্থলীত উপস্থিত সকলোকে কামৰ নিৰ্দেশ দিয়ে। কিছু সংখ্যক অগ্নি নিৰ্বাপক বাহিনীয়ে হোজ পাইপ পানীৰ নলৰ সৈতে সংযোগ কৰে। অন্য কিছুমানে হোজলৈ পানী পঠিয়াবলৈ দমকল ব্যৱহাৰ কৰে। অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ওখ ঠাইত উঠিবলৈ জখলা ব্যৱহাৰ কৰে। এইটো এটা হৈছে পেৰেগ্ৰাফ। এই দফাটোৰ পৰা কেইটামান প্ৰশ্ন সোধা হৈছে। 61 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়ে কোনটো শুদ্ধ নহয়? তেওঁলোক সাহসী। বি অপশ্যন দিয়া হৈছে তেওঁলোকে প্ৰায় নিজৰ জীৱন বিপন্ন কৰে। চি অপশ্যন দিয়া হৈছে তেওঁলোকে নিজৰ জীৱনলৈ কোনো ধৰণৰ সংকট আহিবলৈ নিদিয়ে। তেওঁলোক উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত। গতিকে তেওঁলোক সাহসী হয় নহয়? নিশ্চয় সাহসী হ'ব লাগিব। সাহস নহ'লেতো তেওঁলোকে জুই দেখিও ভয় খাব। তেওঁলোকে প্ৰায় নিজৰ জীৱন বিপন্ন কৰে। এইটো এটা শুদ্ধ অপশ্যন হয়। কিন্তু চি অপশ্যনটো চোৱাচোন, তেওঁলোকে নিজৰ জীৱনলৈ কোনো ধৰণৰ সংকট আহিবলৈ নিদিয়ে। এই অপশ্যনটো আমি পেৰেগ্ৰাফটো পঢ়ি শুদ্ধ নহয় যেন লাগিছে। মানে পেৰেগ্ৰাফটোৰ মতে এই চি অপশ্যনটো শুদ্ধ নহয়। গতিকে আমি এই চিটো হৈছে আমাৰ উত্তৰ, হয়নে? 62 নম্বৰ প্ৰশ্নত চোৱা। অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ প্ৰস্তুত হয় মিনিট, ঘণ্টাত। আমি পেৰেগ্ৰাফটোৰ পৰা গম পাইছো যে অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবৰ বাবে মিনিটত প্ৰস্তুত হ'ব লাগে, নহয় জানো? গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ। গতিকে তোমালোকে OMR চিটৰ A, B, C, D এই 4টা অপশ্যনৰ ভিতৰত এইটোত কলা কৰিব লাগিব। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা কি ধৰণৰ প্ৰশ্ন সোধা হয় আৰু কিদৰে উত্তৰ দিব লাগে, নহয় জানো? আগলৈ এনেধৰণৰ পুনৰ ভিডিঅ' তোমালোকলৈ আগবঢ়াম। আৰু আজিলৈ ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।